মৰিগাঁও জিলা প্ৰশাসনৰ এটা সিদ্ধান্তৰ বাবে জলাকলা খাব লগা হৈছে ব্যৱসায়ী সংখ্যাৰ লগতে পৰিবহণ সংস্থা। মৰিগাঁৱৰ নগৰত থকা বাছ আস্থান অটো ষ্টেণ্ডসমূহ নগৰৰ পৰা বাহিৰলৈ উলিয়াই নিয়াৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ীসকলৰ লগতে চালকসকল। প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মৰিগাঁও নগৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সকলো বাহন। প্ৰশাসনে নগৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে নিৰ্দিষ্ট কেইখনমান বাহন। বাকী বাহনসমূহ থাকিব লগা হয় নগৰৰ বাহিৰত, যাৰ বাবে মৰিগাঁৱৰ নগৰত মানুহৰ সমাগম কমি যোৱা পৰিলক্ষিত হয়। ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকল বৃহৎ লোকচানৰ সন্মুখীন হয়। মঙলবাৰে মৰিগাঁও নগৰত চালক সন্থাই বাহনসমূহ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক 2024 চনৰ বিধানসভা নিৰ্বাচনত গাড়ী নিদিয়াৰ হুংকাৰ প্ৰদান কৰে চালক সন্থা আৰু মালিক সন্থাই। মালিক সন্থাৰ সভাপতি মালিক শৰ্মা, আমি ইয়াৰ আগৰ আমাৰ আয়ুক্ত মহোদয় মাননীয় দেৱাশীষ শৰ্মা ছাৰে আমাক এটা অৰ্ডাৰ দিছিলে, হুকুম দিছিলে যে আপোনালোকে সন্থাকেইটা যিকেইটা টাউনৰ মাজত গাড়ী, বাছ, ট্ৰেভেলাৰ, উইংগাৰ, মেজিক যিবিলাক চলি আছে গোটেইবিলাক আমাক বাহিৰ ওলাবলৈ তেখেতে এটা হুকুম দিছিলে। সেই হুকুম অনুসৰি আমি লগে লগে আখৰে আখৰে পালন কৰি গুৱাহাটীখিনি আমি ঘনবৰা কলেজৰ ওচৰলৈ গ'লোঁ, নগাঁওখিনি আমি সোণাইগাঁৱলৈ গ'লোঁ। আমি আজি পৰ্যন্ত মাননীয় আয়ুক্ত মহোদয়ৰ হুকুম মানি তেনেকেই পৰিচালনা কৰি আছো। কিন্তু ইয়াতে এটা কথা হৈছে কি, আমাৰ 60% গাড়ী আমি বাহিৰত আছো, 40% গাড়ী ভিতৰত সোমাই আছে। এইটো আৰক্ষী প্ৰশাসনৰ একে নিষ্ক্ৰিয়তা, তেওঁলোকে আমাক কোনো সহায় নকৰে। মই বহুতবাৰ কৈছো, আমি চালক পৰিচালক গৈছো, আপোনাৰ আমাৰ মাননীয় পৰিবহণ বিষয়াকো আমি কৈছো, কাৰো ফালৰ পৰা আমি একো সহায় পোৱা নাই। কাৰণ 40% গাড়ী যেতিয়া ভিতৰত সোমাই যায়, 60% গাড়ী আমি দুই কাষে লঘোণে বুকে থিয় হৈ থকা হয়। আমাৰ 3 দিন 4 দিন এসপ্তাহলৈকে এখন গাড়ী না গুৱাহাটী যাব পাৰে, নে নগাঁও যাব পাৰে, নে জাগিত যাব পাৰে, নে লাহৰীঘাট মৰাবাৰী যাব পাৰে। গতিকে আমাৰ এতিয়া এই গাড়ীসমূহ অচল হৈ গৈছে, যাৰ বিনিময়ত এনেকুৱা এটা পৰিস্থিতি আহিছে আগন্তুক ইলেকশ্যনলৈ আমাৰ গাড়ীসমূহ, যান বাহনসমূহ থাকিব নে নাথাকে আমি তাৰে সন্দেহ হৈছে। মোৰ আজি 40 বছৰ হ'ল এই আপোনাৰ নিৰ্বাচনত আমি গাড়ী দি আছো, কিন্তু এইবাৰ যে আমি প্ৰশাসনক সহায় কৰিব পাৰিম তাৰ কোনো নিশ্চয়তা নাই। কাৰণ আমাৰ এই গাড়ীসমূহ প্ৰায় মালিকবিলাকে এৰি দিছে, অচল, না টেক্স দিব পাৰে, না পাৰ্মিট বনাব পাৰে, একো কৰিব নোৱাৰে। গতিকে এতিয়া প্ৰশাসনে আমাৰ এই চালক পৰিচালক তথা গাড়ীৰ স্বত্বাধিকাৰসকলক এটা মাৰাৰ ষড়যন্ত্ৰ কৰিছে। যদি বৰ্তমানৰ মাননীয় আয়ুক্ত মহোদয়ে যদি আমাক সহায় নকৰে, আমি এতিয়া চলিব নোৱাৰোঁ। আমাৰ তেওঁৰ ওপৰত এটা বিনম্ৰ অনুৰোধ, তেখেতে যাতে আগৰ আমাৰ মাননীয় আয়ুক্ত মহোদয়ৰ দৰে যেনেকৈ আমাক সহায় কৰিছিল তেনেকৈ যদি আমাক সহায় কৰে আমি চলিব পাৰিম। আমাৰ যিখিনি গাড়ী বাহিৰত আছে হয় বাহিৰত থাকক, নহয় এতিয়া যি 40% গাড়ী ভিতৰত সোমাই আছে তেনেধৰণে আমাক ভিতৰত সোমাব দিয়ক, নহ'লে গোটেইবিলাক গাড়ী বাহিৰত উলিয়াই দিয়ক। এটা কৰক, যদি আমি মাননীয় আয়ুক্ত মহোদয়ৰ হুকুমটো আমি মানো, 40% গাড়ীয়ে নামানা ইয়াৰ ৰহস্যটো কি আমি বুজি নাপাওঁ। ইয়াৰ আগতো আমি তেনেকৈ মিটিং পাতি আপোনালোকক জনাইছো, আমাৰ মানে আগৰ আয়ুক্ত মহোদয়ক আমি জনাইছো, তেখেতৰ ফালৰ পৰা আমি সহায় পাইছিলো। এতিয়া নতুন আয়ুক্ত মহোদয়ৰ ওচৰত আমি এনেকুৱাকে যাব পৰা নাই, কিন্তু আপোনালোকৰ থ্ৰু দিয়ে আমি জনাইছো আয়ুক্ত মহোদয় যাতে অতি সোনকালে আমাৰ এই যিখন চালক পৰিচালক বা গাড়ী স্বত্বাধিকাৰ আছে তেখেতসকলৰ এটা সুব্যৱস্থা কৰি দিয়ে। নহ'লে আমাৰ আগন্তুক নিৰ্বাচনলৈ আমাৰ গাড়ীসমূহ, যান বাহনসমূহ আৰু চৰকাৰে নাপায়। ৰিকুৱেশ্যনটো বন্ধ কৰাটোতো বন্ধ কৰে, কিন্তু ৰিকুৱেশ্যন বন্ধ কৰাৰ কথা ভাবিবলৈ গাড়ীয়ে নাথাকিব। গাড়ীসমূহ এতিয়া আগন্তুক নৱবৰ্ষত আমি ইঞ্চুৰ দিব নোৱাৰিম, গাড়ী টেক্স দিব নোৱাৰিম, যাৰ বিনিময়ত গাড়ীসমূহ আমি মানে বিক্ৰী কৰাৰ বাবে উপায় নাই। গতিকে আমি ধৰক নিৰ্বাচন বৰ্জন কৰিবলৈ গাড়ীসমূহ থাকিলেহে পাৰিম, গাড়ীসমূহেই নাথাকিব। গতিকে তেনেকুৱা যদি এটা আমাৰ গোটেইবিলাক থলুৱা মানুহ, আমি গোটেইবিলাক সকলো নিবনুৱা কিবা এটা কৰি গাড়ীখিনি পৰিচালনা কৰি এটা বৃহৎ পৰিয়াল আমি পৰিচালনা কৰি আছো। আমাৰো ল'ৰা ছোৱালী আছে, স্কুল কলেজে পঢ়ি আছে। গতিকে এইবিলাক পৰিচালনা কৰাত আমি সম্পূৰ্ণ অসমৰ্থ হৈছো। গতিকে মাননীয় মহোদয়ৰ ওচৰত আমি কাটৰ যাতে আমাৰ এই মানুহখিনি মুখলৈ চাই এটা হুকুম দিয়ক, হয় গাড়ীখিনি ভিতৰত সোমাব দিয়ক, নহ'লে গোটেইখিনি গাড়ী বাহিৰ উলিয়াই দিয়ক। তাকে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, NE8 নিউজ।